নমস্কাৰ প্ৰিয় দৰ্শক, আজি আহিলোঁ মামাহঁতৰ ঘৰত। আজি মামাৰ ঘৰত আঠমঙলা খাব আহিছোঁ। চাহ লাগব সদ হৈছি না নাই মজা উঠা সেমকা হলেও আজি উঠছো। তুমি এতিয়া কি দিবা? মোৰ আকৌ মই চাহ খাব ৰবা অলপ মন যা। এইটো হৈছে মামাহঁতৰ পাকঘৰ, আৰু যিবিলাকে নিৰামিষ খাব তাৰ বাবে ইয়াত ৰান্ধি আছে মামীহঁতে। অ মাই কইনাৰ মাক যোৱা আহিব যি পিছফালে ৰান্ধি আছে মাছ মাংস। ইয়াতে চলি আছে আমাৰ আড্ডা। আবু মাহঁতৰ লগত আমি একো পাত্তাই নাপাওঁ। সিহঁতৰ কথাত শুনি শুনি হাঁহি হাঁহি আমাৰ পেটৰ বিষ উঠি যায়। ইমানেই সিহঁতে জমনি কৰে। আহি গ'ল দৰা ঘৰৰ মানুহ। পানী নেও তুমতো ঘুরিয়ে দেখবা মই আর বিলে নিও বাসন ধোয়াও জোগাড় করে যাও আৰু তুমতো আর ডাঙৰ মানুহে তেওঁলোকক খাবলৈ দিয়া ফল মূল আমাকো এনেকৈ ভগাই দিলে মামীয়ে। মামীও দিবাইছে। আছে আঞ্জা বহুত আছে আৰু আনবাই আছে। আঠবিধ না আজি? কি কি আছে সৰু কৈ দিয়া। চব্জি, কণী ভাজা, কণী বৰা ভাজি, চব্জি আলু ভাজি, কণী ভাজি, মাছ মাংস দাইল দৈ মিঠাই। আঠমঙলাৰ দিনাখন দৰাক অলপ কুলতি কৰে, আঞ্জাত জ্বালা বেছিকৈ দিয়ে। সেইকাৰণে দৰা আৰু সখীয়েকক বেলেগকৈ বহাই দিছে, আৰু দৰাই যিখন কাঁহীত ভাত খাব সেইখনত কইনাকো একেলগে খাব দিব। এনেকুৱা এটা নিয়ম আছে। হাই
খালি বাতিয়ে তোৰ ইউটিউবাৰে কৈছে দে নীলাঞ্জনাৰ লগত শিৱাংগী ধুনীয়াকৈ থাকে এইখিনি সময় বৰ দুখ লগা তাই কন্দা বাবে সকলোৰে চকুত চকু পানী ওলাইছিল গাড়ী দিলে পাৰিম মই চাই নাকি মদাই দুয়োৰে বৈবাহিক জীৱন সুখৰ হওক তাৰে কামনা কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই